ধান নমাই ভাগৰি যাম নে মা ইমান কোপা আছে আকৌ ইয়াতো আছে আজি মানে আজৰি নাই আপোনালোকেও যদি কণ্টেক্ট কৰিব বিচাৰে তেওঁলোকৰ নাম্বাৰ দিব গতিকে সুধি লৈছোঁ হেল্ল' গাইজ নমস্কাৰ পুনৰবাৰ স্বাগতম চাং বাও কৰি দিছে মন যাওক অকণমান আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু এইফালে ধান দেখিছে এইফালে মোৰ মা আজি আমাৰ মৰণা দিব এইফালে আমাৰ খুদান্ত এয়া খুদান্ত আৰু এইফালে আমাৰ ধান নমাই আছে আৰু একচুৱেলি আজি আমাৰ ধান মাৰিবৰ কাৰণে আগতে আমাৰ গাড়ী মাৰে এবাৰ আমাৰ মেচিন আহিছে গতিকে আপোনালোককো দেখাম কেনেকুৱা ধৰণৰ মেচিন আছে আৰু আমাৰ এইটো ৰুমতো ধান আছে আজি মানে আজৰি নাই নখব আহিব দে আমাৰ ঘৰত আজি মৰণা দিয়া হৈছে লৈ আহিব আহোঁতে ন খুদান্ত এইফালে ধান কেনেকুৱা হৈছে আমাৰ ফালে ইমান বেয়া নহয় আমাৰ একচুৱেলি দুখন পথাৰ আছে এনেকুৱাকৈ ধান হৈছে এইখিনি পথাৰ লক্ষী পথাৰ নে মা এইখিনি লক্ষী পথাৰ আৰু এখন খামান পথাৰ আছে দুখিনি ধান খাইছে বোলে মই খেদাই আহিব এয়া আমাৰ ধান মৰণা দি আছে বৰ্তমান চবে লাগি আছে ভালে লাগিছে আৰু মানে চাওক না যিমানবিলাক মানুহ চাব আহিছে
চাওক না কিমান বেছি খেৰ ওলালে এয়া মই উঠি উঠি গৈছোঁ এতিয়া বাপৰে আৰু এইফালে গোটেইটো আমাৰ গোহালি এইফালে এইফালে ঘৰ চাওক না ইমান বেছিকৈ 1 2 3 হেল্ল' গাইজ মৰণাদি হৈ গ'ল সম্পূৰ্ণ 48 মিনিট লাগিছে আৰু আপোনালোকক দেখাই দিছোঁ এইখিনি খেৰ বহুত বেছি খেৰ ওলালে আৰু এতিয়া মই দাদাহঁতক সুধি লওঁ ক'ৰ পৰা আহিছে কি আৰু যদি আপোনালোকেও যদি কণ্টেক্ট কৰিব বিচাৰে তেওঁলোকে নাম্বাৰ দিব গতিকে সুধি লৈছোঁ মই দাদাক সুধি লওঁ আপোনালোকে যদি কোনোবাই বিচাৰে এনেকৈ ধান মৰণা দিব গতিকে দাদাই কৈ দিব দাদা আপোনালোকে ক'ৰ পৰা আহিছে কৈ দিয়ক দিয়ামলি মেচিনটো মাকুমৰ হয় আপোনালোকে ঘণ্টাত কেনেকৈ লয় কৈ দিব পাৰিব নেকি ঘণ্টাত 2000 মুঠতে যিমানো মাৰি দিয়ে যিমান মানে নহয় আপোনাৰ যদি 2 বিঘা 3 বিঘা থাকে এটা টিং সিস্টেম যায় আচ্ছা আপোনালোকে 1 ঘণ্টাত কিমান কুইণ্টেল মাৰিব পাৰে সেইটো কৈ দিওঁ ঘণ্টাত তো বহুত মৰণ মাৰিব পৰা যায় বহুত যাব ন আচ্ছা হয় 7 বিঘা ধান গুচি যায় 1 ঘণ্টাত আচ্ছা কণ্টেক্ট নাম্বাৰটো দি দিব 7 বিঘা যায় আৰু এনেকুৱা যদি আৰু 5 ধানটো আপোনাৰ 4 বিঘা যায় আচ্ছা কণ্টেক্ট নাম্বাৰটো দি দিব আপোনালোকক যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে 9864 70 9332 আচ্ছা আকৌ এবাৰ কৈ দিয়ক নহ'লে 9864 70 9332 অ'কে থেংক ইউ